হাও মাষ্টৰ দেখো না এতিয়া একলা একলা বহি কি চিন্তা কৰি আছ মণ্ডল আহা বহা হে মই বহিম ৰবা পিছে তুমি কিবা চিন্তাত পৰি থকা হেন পায়া ঘৰত দেখি ভালে আছে না চব ঘৰত দেখি আছে ৰবা সেইগিলা আকৌ চিন্তা কৰি থকা নাই মই তোমাৰ গা চা ভালে আছে না নাই না গা বেয়া তোমাৰ প্ৰেছাৰ চেছাৰ জুকছ না মণ্ডল সেইগিলা আকৌ নাই ৰবা মোৰ দেহা পুৰা ঠিকেই আছে মোৰ চিন্তা চলিটোক লৈ ফেলে মোৰ আপাটোক লৈ সেইটো হৈ দিয়া তোমাৰ আপাটো একো কামতো সোমাব পৰা নাই ন এতিয়ালৈকে কামত কয় কিন্তু সোমাই দিওঁ তাক তুমি কচোন সি থেতলি মেট্ৰিকটোৱে পাছ কৰিব নোৱাৰিলাক গতিকে তাক গেলি কিবা চাকৰি কথা ভাবি লাভ আছে পাবহি চাকৰি আণ্ডাৰ মেট্ৰিক হ'লে অলপ চাকৰি পত্ৰ আজিৰ দিনত মুস্কিলে আৰু মোৰ চলিটো জানাই তাক ক'তো আকৌ বেপাৰ চেপাৰতো লগাই দিবা নোৱাৰা আগতে বহুত চেষ্টা কৰিলো ক'লো বোলে খেতিয়ে কৰ খেতি মাতি আছে আজিকালি খেতি কৰিও ভাল পইচাটো কাল ধুমাৰ কথাই কৈছো মই তাক উদাহৰণ কিমান দিন দিলো বোলো কাল ধুমাক চাওঁ ট্ৰেক্টৰ চেক্টৰ কিনি পেলাই ইমান ধুনীয়া খেতি কৰি আছে আমাৰো মাটি মাহা নাই চন পৰি থাকে মোৰো এতিয়া দেহাই নাটনে না মইতো নোৰো বোলো সিয়ে কৰক 2-4 পইচা ইনকামো কৰি থাকিব আৰু ব্যস্ত হৈ থাকিব নাই সেইগিলাতো মতি গতি নাই তাৰ হৈ দিয়া মাষ্টৰ বুজি পাইছো মই তোমাৰ কথাটো ইনকে চাই থাকিতো আৰু নহয় দেচোন মই ৰিটায়াৰ হলোৱে এতিয়া চলিটো যদি আকৌ তাক কৰিব নোৱাৰে তাৰ আলে বিলে নহব পিছত মই মৰি গেলি আৰু লাহে লাহে বয়সো হৈছে না বিয়াখনো পাতি দিব লাগে মোৰ লগৰ কিমান তাই মোৰ তাৰ বয়সৰ চলিক বিয়া পাতি দিলাক কেইটামানতো চলি পলিও হৈছে ইনকে দাউলা বুলি কৈ কুবি থাকিলে হৈ এতিয়া মোৰ সেইগিলাই টেনচন মণ্ডল হৈ দিয়া মাষ্টৰ কথাটো নহয় কিন্তু চিন্তাৰ কথাই এইটো ঘৰ দিনকে এটা ডেকা ডুংকা চলি যদি নাই বেকাৰ হৈ বহি থাকে মাক বাপাকতো চিন্তা হ'বই দেচোন সেইটো চিন্তাই মোক খুলি খুলি খাই পেলছি মণ্ডল গম পাইছ না আজি মই পেঞ্চনৰ পইচা কেইটা দি ঘৰখন চলাই আছো দেচোন কালি কিবা এটা হৈ গেলি মোৰ হৈ দিয়া সেইটো নহয় হে মাষ্টৰ তুমি নহ'লে এটা কাম কৰিব পাৰো হা কি কাম মণ্ডল হে আজিকালি যে হাং হয় যে ই ৰিক্সা মাখা হৈছে তাক এখন ই ৰিক্সা কিনি দিবা পাৰো তুমি ক'ৰবাত 20-30 হাজাৰ মান ডাউন পেমেণ্ট দি ফেলে ই ৰিক্সাখন কিস্তিত লৈ দিয়া সি মাহে চলাই ফেলে কিস্তি মাৰি থাকিব আৰু বেটা যেইটাই নিজে সি কিস্তি মাৰিব লগা হ'ব তেতিয়া সি নিজে ই ৰিক্সা চলাব বাধ্য হৈ যাব না এতিয়াতো সি আৰু 2 নম্বৰী কৰিব নোৱাৰে মণ্ডল আইডিয়াটো দেখো বেয়া নহয় মই ভাবি আছো নাছিলো কথাটো তো আজিকালি হাং হয় ই ৰিক্সাই ইনকামো ভালতো মাহত 15-20 হাজাৰ টকা ইনকাম হৈ পেলাই ই ৰিক্সাত আমাৰ গাঁৱৰে কিমান তাই চলাই আছে সি কেন ধৰিব সিও পাৰিব মণ্ডল বৰ বঢ়িয়া উপায় দিলা এইটো সেইটোৱে কৰো দা নহলি মই যাওঁ ৰবা ঘৰক লাগি যাই পেলাই কথাটো উলিয়াও যা ই ৰিক্সা কিনিব দিনা মোক ক'বা ময়ো যাম দিলে লগ লাগি মই মোৰ চিনা জানা আছে তাতে ভাল হ'ব দা দুয়ো যাম দা যাই পেলাই অলপমান পইচা দি পেলাই ই ৰিক্সাখন লৈ দিম তাৰপিছত বেটাই কিস্তি মাৰি থাকক বলাতে পুৱাৰ সময় একো কাপকে চাহে খাই আহো আমাৰ এশগেনৰ হোটেলত বলা খাওঁ বলা মোৰো চাহ খাবাৰ বিৰাট ইচ্ছা যাই আছে একাপ তুমি কিন্তু মণ্ডল সেইটো বঢ়িয়া উপায় দিলা দা মোক ভাল লাগিল মই ই ৰিক্সা চলাম তই ই ৰিক্সা চলাব লাগিব কালি মই মণ্ডল এটি ডিলাৰত যাই পেলাই ই ৰিক্সাখন বুক কৰি থৈ আহিম তাৰপিছত অহা মানৰ পৰাই তই ই ৰিক্সা চলা আৰম্ভ কৰ কুকুৰ একোতো বেলেগ কাম ধান্দাত মতি গুটি নাই প্ৰথম যি 20-30 হাজাৰ ডাউন পেমেণ্ট দিব লাগে সেইটো মই দিম বাকী কিন্তু কিস্তি তই মাৰিব লাগিব ই ৰিক্সা চলাই পেলাই গম পালি আৰু মই যি এতিয়া ডাউন পেমেণ্ট 30 হাজাৰ টকা দিম বুলি কৈছো সেইটো কিন্তু তোক ধাৰৰ কাৰণেহে দিম প্ৰথমতে কিস্তি কেইটা মাৰ কিস্তি মৰাৰ পিছত তই মই 30 হাজাৰ টকা ধাৰটো মাৰিব লাগিব ইজাতে কৈ থৈ দিলো পাপা মোৰ দৰে ল'ৰা এটা ই ৰিক্সা চলালে মোৰ ইজ্জত ক'ত থাকিব পাপা সমাজত মোক চবে থু কৰিব মোৰ নিচিনা যদি কমিটি এখনৰ ইমান ডাঙৰ কমিটি এখনৰ প্ৰেচিডেণ্ট এটা হৈ পেলাই মই ই ৰিক্সা চলাব লগা হয় পাপা তাতকৈ লাজৰ কথা আৰু কি হ'ব পাৰে তুমি একবাৰ ভাবিছ এনাই গোটাই লাট চাপ তলচি এনাই তোৰ কনচা কি সন্মান আছে গাঁওখনত আৰু কি প্ৰেচিডেণ্ট কি কমিটিৰ প্ৰেচিডেণ্ট হয় আমি দেখোন গমেই নাপাওঁ আৰে পাপা সেইবিলাকে তুমি জানিব নালাগে কিন্তু যোনবিলাকে জানিব লাগে সেইবিলাকে জানেতো মই এখন বহুত ডাঙৰ কমিটিৰ প্ৰেচিডেণ্ট হয় লোৱাৰ আছামৰ মই কেনেকৈ ই ৰিক্সা চলাব পাপা তুমি কোৱাচোন মোৰ ইজ্জত ক'ত থাকিব তাৰ বাহাদুৰি চাওচোন সেই প্ৰেচিডেণ্টৰ হৈ পেলাই তই কিমান টকা ইনকাম কৰিছে মাহত সেইটো কচোন মোক মোৰ পেঞ্চনতো লগু চলি আছা আৰে পাপা চব বস্তুটো তুমি পইচাৰ লগত জুখি জালিতো ল'ব না এটা সন্মানীয় পদ এটা থকাটো বহুত ডাঙৰ কথাটো সেইটো এটা ডাঙৰ কথা বুজি পাইছা না তুমি থোৱাই তোৰ সন্মান আৰু তই কি ক'বা খুজিছা অধ্যৰ্যী মানুহ মাহা ই ৰিক্সা চলাই আছে সেইগলা মানুহৰ কি সন্মান নাই আৰে পাপা তেওঁলোকৰ সন্মান আছে মই বস্তুটো বুজি পাইছো কিন্তু মোৰ কথাটো বেলেগ ন মই বহুত ডাঙৰ অৰ্গেনাইজেশ্যন এটাৰ প্ৰেচিডেণ্ট হয় মোৰ কথাটো একদম বেলেগ সেই গুৰমেট দিমাই কুকুৰ মোৰ আগত আকৌ ফাটা লেকচাৰ দিবা নাহিবি তই চাওঁতে তোৰ বয়স ফাটি দিলাক তোৰ লগৰ ছোৱালী কি যাই পালাক কেইটামানতো বিয়া বাৰু কৰে চলিৰ ভাইপে কল তই ইনকে থাকিম বুলি ভাবছা নেকি সদায় মই সেইগলা নাজনো তই ই ৰিক্সা চলাবই লাগিব আৰে পাপা তোমাৰ যদি গাড়ী চলাব দিবার ইচ্ছা আছে তেতিয়াহ'লে মোক ই ৰিক্সা জেগাত তুমি এখন স্কৰপিঅ কিনি দিলে হ'ল
চোৱা ই ৰিক্সাখন কিনিলি মই ক'ত ভাড়া মাৰিম ওচৰে পাজৰে ভাড়া মাৰি থাকিব লাগিব আৰু কেইটি মানুহ উঠিব ই ৰিক্সাখনত 4-5টা কিন্তু স্কৰপিঅ এখন লোৱাৰ লগে লগে প্ৰায় 7-8জন মানুহ উঠিব পাৰিব আৰু মই দূৰে দূৰে ভাড়া মাৰিব পাৰিম শ্বিলং দাৰ্জিলিং টাৱাং সেইবোৰ জেগাত যাব পাৰিম ভাড়াও বেছি পাম তুমি একবাৰ ভাবিছোচোন পাপা মই এখন স্কৰপিঅ চলাই পেলাই ইমানৰ পৰা ভাড়া মাৰি থাকিলে মই কিমান পইচা পাম হৌৰা ইমান হাল্লা কিহৰ হে কি হৈছে দিয়ে বাইবে পুতেৰ স্কৰপিঅ সৌৰাৰ কথা শুনছ তাক মই এখন ই ৰিক্সা কিনি দিম খুজিলো তাক বোলে এতিয়া স্কৰপিঅ লাগে মা তুমি পাপাক বুজোৱা না মোক এখন স্কৰপিঅ কিনি দিবা কোৱা না মই ই ৰিক্সা চলালে কেনেকুৱা লাগিব মা তুমি ভাবি চোৱা না হৌৰা তাক স্কৰপিঅ না মৰপিঅ কি লাগে নেদেখা চলটো আগ্ৰহ কৰছি চলাব ৰখা খানে তাৰ জো কি মায়ে পুতে পাগলা চাগলা হলা নেকি স্কৰপিঅৰ দাম কিমান তুমি জানো কিমান বা মইতো নাজনো এখন স্কৰপিঅ কিনবা লাগলি 12-15 লাখ টাকা লাগব মোৰ তাতে কি পইচাৰ গাছ আছে নেকি যাকাৰ দিলে পইচা পৰিব যে পুতেৰেক মই ই ৰিক্সা কিনি দিম বুলি কৈছো ই ৰিক্সাই চলাব লাগব পাপা ঠিক আছে স্কৰপিঅৰ অলপ দাম বেছি হয় তেতিয়াহ'লে মোক এল্টো চেল্টো এখন কিনি নেদৰকা মই সেইখনে ভাড়া মাৰিম দা কিন্তু ই ৰিক্সাখন অলপমান সেই হৈ যায় পাপা চোৱাৰ বাচ্চাকেইটা এল্টো লগা হ'ল ই ৰিক্সা নচলে বাচ্চা হবে তই এল্টোৰ কি কিস্তি মাৰিব পাৰিবি লাষ্টত যাই থৈ এল্টোখন নচলা হবি আৰু কিস্তি মাৰা মই মাৰি থাকিব লাগব সেইটোৱে ভাবছা আৰে পাপা এল্টোখন কিনি দিয়াৰ পিছত মা কচম বিদ্যা হপত ভগৱান প্ৰমিছ গড প্ৰমিছ মই সদায় চলাম সদায় ভাড়া মাৰিম আৰু কিস্তিও মই নিজে মাৰিম পাপা এইটো মোৰ শপত থাকিল আৰু যদি কেইটাবাতে ভাড়া চান্দা নাপা তেতিয়া কি কৰিবি এল্টোখনতো কিস্তি কম নাহিব 500,000 টাকা আহিব এতিয়া ই ৰিক্সাখন ল'লেও কথা নাছিল দামো কম ক'ৰবাত 2-3 হাজাৰ টাকা কিস্তি আহিলে গৈ এল্টোখন লোৱাৰ লগে লগে তই 500,000 টাকা কিস্তি মাৰিব লাগিব পাৰিবি তই বেলেগ ইনকাম নাই আকৌ ডোন্ট আণ্ডাৰ এষ্টিমেট ইয়ৰ চন পাপা মোক কি তুমি নিকামা বুলি ভাবিছা নেকি নকৰিব বাৰু মই চাকৰি কিন্তু মোৰো ইনকাম কিন্তু কম নহয় দেই তই যদি ইমান পইচা ইনকামে কৰিছা লাচ্ছা তেতিয়া গেলে ঘৰত গেলি দুগা এটা কুটা এটাও কিনিব নাই আজিলৈকে কিনি পাইছা বাইপেৰে দুগু নিজৰ পেঞ্চনৰ পইচা দি কিনিব লাগে হৌৰা হানে নহয় দক সি মাজে মাজে বজাৰ কৰি আনেতো আপুনিহে গম নাপে দেখিলা পাপা মাৰ কথা শুনিলা এতিয়া মোক কৰোঁতো বজাৰ তুমিহে গম নাপা হয় নেকি তে হ'ব যা তোক এল্টো নহয় মই ৱেগেনাৰ এখানে কিনি দিম যা কিন্তু এটা মোৰ চৰ্ত আছে তই মোক 10 দিনৰ ভিতৰত 10,000 টাকা ইনকাম কৰি ফেলে দেখো তাৰপিছত তোক মই ৱেগেনাৰ এখন কিনি দিম কথা দিলো সেই ৱেগেনাৰখনত ডাউন পেমেণ্ট যি দিব লাগে 1.5 লাখ টাকা মই দিম আৰু বাকী কিস্তি কিন্তু তই মাৰি থাকিব লাগব সেইটো কৈ থৈ দিলো আগতে আচ্ছা বাৰু ঠিক আছে পাপা তুমি মোক 10 দিনৰ টাইম দিছে তাৰ বাবে বহুত বহুত ধন্যবাদ তোমাক মই 10 দিনৰ ভিতৰত 10,000 টাকা ইনকাম কৰি দেখাই আছো হে ৰাভন্তিহঁত এই ঠাণ্ডা ঘৰত খোজকাঢ়ি খোজকাঢ়ি কলৈ নোযোৱা আহা মোৰ ৰিক্সাতে বহা মোৰ যাত্ৰা হোৱা নাই আজি আমি বাদলি পাৰা বজাৰক লাগি গেলো ভাড়া কিমান ল'বা হে ভায়লিনা এই চলটোক তুমি চিনি পাইছ না হাৰিবলিনা মোৰো দেখো চলটো চিনাকি লাগছি এইটো ভেট্ৰাপাৰা চলি নেকি না তুমি ঠিকে কৈছ এই ভেট্ৰাপাৰা যি চশমা মাৰি একদম তাও দেখি থাকে লেবেল মাৰি ফেলে সেইটো চলি দেখো এইটো আগতে তাৰ কি লেবেল ইটা বেটা ই ৰিক্সা চলাব লগা দিন পৰছি লেবেল ফাটছি বেটাৰ বেটাই আগতে ফাটা লেভেল দিছিল সি বোলে কিবা চুৰ কমিটিৰ প্ৰেচিডেণ্টৰ এই অৱস্থা এতিয়া ই ৰিক্সা লৈ ঘূৰি আছে এইটো কি হবা লিখিছিলে মই মেৰাক চকলাই এই কথা নহয় ফাদাৰৰ লগত চেলেঞ্জটো জিত পাই লাগিব জিংকে নহওক 10 দিনত 10,000 টাকা মই ইনকাম কৰি দেখাবাই লাগিব লাগা হ'লে গাঁৱৰ মুৰ্গী পাৰা হাঁহ যি আছে আৰু একো নোহোৱা কৰি পেলাম চুৰ কৰি ফমটা কৰি পেলাম মুঠতে মই 10,000 টাকা জিংকে নহওক পাপাক জগাৰ কৰি দিবাই লাগিব নহ'লে মই ই ৰিক্সা চলাব লগা হ'ব যদি মই চেলেঞ্জটো হাৰি যাওঁ আৰু কিবা কাৰণত যদি মই চেলেঞ্জটো হাৰি ই ৰিক্সা চলাব লগা হয় সপোনত দেখাৰ দৰে এই টফি পিংকু বাউদাহঁতে কটিৰ কাপোৰ মূৰত থৈ থৈ মোক বেয়াকৈ হাঁহিব সেইটো মই ভালকৈ জানো নাই মই হাৰিব নোৱাৰোঁ মই কামত লাগি যাব লাগিব আজিৰ পৰাই লাগব কামত এই ঘটিৰে মাতিৰে বা কৰিছে বাউদাহঁতক ফোন কৰি মাতো ৰ